নমস্কাৰ সকাল আমাৰ উচি কনিষ্টবল এল কনিষ্টবল নাৰিকল কাটি আছে আৰু এইবোৰ যে আপোনালোকে গাড়ীবোৰ দেখিছে এইবোৰ দেখি হয়তো আপোনালোকে ভাবিছে আচলতে ইয়াত হৰিণো আছে কেমেৰা আছে গাড়ী আছে পুলিচ আছে বিহু পালেহি পুলিচবোৰ আচলতে মানুহে দিয়কচোন কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত আহি যায় আচলতে আমি একোটা একোটা জীৱন এই জীৱনবিলাক এনেধৰণৰ জীৱন আমি প্ৰতি সময়তে প্ৰতিটো মুহূৰ্ততে আমি সংগ্ৰাম কৰি থাকিব লাগে আচলতে মানুহে নিজৰ জীৱনটো আগুৱাই নিবলৈ হ'লে সংগ্ৰামটো মানুহৰ লাগিবই তাত আৰু এটা কথা আছে লক্ষ্যবস্তু মানুহ হ'ব নালাগে লক্ষ্যটো মানুহৰ স্থিৰ হ'ব লাগে আজি মই খুব সৰুতে ভাবিছিলোঁ মই অভিনয় কৰিম অভিনয় জগতখনত সোমাই কৰিম কিন্তু মোৰ মা দেউতাই সেইখিনি সময়ত খুবেই মানা কৰিছিল অভিনয় দিশটোত হেনো খুব কষ্ট পায় খুব টান পায় খাবলৈ নাপায় পিন্ধিবলৈ নাপায় কিন্তু আজিৰ তাৰিখত মই যিটো অনুভৱ কৰিছোঁ মোৰ যিটো লক্ষ্য আছিল সেই লক্ষ্যটোক স্থিৰ কৰি মই যেতিয়া দুপে ক্ৰমান্বয়ে মই ভ্ৰাম্যমান থিয়েটাৰতো থাকিলোঁ এক্টিং কৰিলোঁ আজিৰ তাৰিখত মই চিৰিয়েলতো বহুকেইখন চিৰিয়েল কৰিছোঁ মোৰতো কোনো ধৰণৰ অসুবিধা হোৱা নাই মই খাবলৈ পাইছোঁ থাকিবলৈ পাইছোঁ পিন্ধিবলৈ পাইছোঁ ৰাইজৰ লগত মাত বোল কৰিছোঁ খুবেই ভাল লাগিছে কেতিয়াবা কেতিয়াবা মনতে দুখো লাগে এনেকুৱা কিছুমান সময় কেতিয়াবা আমাৰ মাজলৈ আহে সেই সময়বোৰৰ প্ৰতি কেতিয়াবা যেনে সেই সময়বোৰত কেতিয়াবা হয়তো আমি 4টা বজাত ভাত খাবলৈ পাওঁ কেতিয়াবা আকৌ 5টা বজাত শ্বুটিং শেষ কৰোঁতে সেই তেনেকুৱা কিছুমান বেছি ভোক লাগিলে সেয়া আমাৰ এই মুহূৰ্তত গাড়ী আহিছে এতিয়া কেইটা বাজিলে 2টা বাজিল হয়তো আমি আধা ঘণ্টাৰ পিছত ভাত খাওঁ বাৰু যি কি নহওক ৰাইজ কিছুমান নক'বলগীয়া কথাও কৈছোঁ এয়া মোৰ লগত আছে মোৰ সহপাঠী কনিষ্টবল আমাৰ জিনু হাজৰিকা বহুদিন ধৰি আৰু এটা কথা মই তেওঁৰ হৈ ক'ব লাগিব মই যেতিয়া বীৰাপ্পান কৰিছিলোঁ শৰাইঘাট থিয়েটাৰত বীৰাপ্পান কৰোঁতে তেওঁ মধুলক্ষ্মী কেৰেক্টাৰটো কৰিছিলে মানে বীৰাপ্পানৰ এগেইনষ্টে আজিৰ তাৰিখত মই তেওঁক যদি ৰিকুৱেষ্ট কৰোঁ বীৰাপ্পানৰ এটি মানে সেই মধুলক্ষ্মীৰ এটা শব্দ আপুনি দিব পাৰিব বহুত বছৰ হৈ গ'ল নহয় ডাইলগ মনত নাই তাৰমানে পাহৰিছোঁ আৰু বহুত বছৰ হৈ গ'লতো আপোনাৰ জীৱনটো কেনেধৰণে সংগ্ৰাম পাৰ হৈ আছে মানে বৰ্তমান কেনেধৰণে আপুনি অতিবাহিত হৈ আছে মোৰ জীৱনত নাটকৰ লগত জড়িত আছেনে আছোঁ বৰ্তমান নাটকো কৰি থাকোঁ আৰু চিৰিয়েলটো এনেকৈ 2-এখন কৰিয়ে থাকোঁ আৰু লগতে মই বেলেগ কামো কৰোঁ মোৰ পাৰ্লাৰ এখনো আছে আৰু লগতে মই বেলেগকৈ তাৰমানে ইণ্ডিভিজুৱেল কিছুমান কামো কৰোঁ গতিকে সেনেকৈ মোৰ জীৱনটো আগবাঢ়ি গৈ আছে আৰু মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাত বহুতখিনি পাৰ কৰিছোঁ আছে আগন্তুক মানে কেনেকৈ পাৰ হৈ যায় নাজানো বহুত আৰু একদম চিনাকি কৰিব খুজিছোঁ আমাৰ আজি নতুনকৈ মোৰ লগত ট্ৰেইনিং কৰিবৰ কাৰণে লৈ আহিছোঁ মই আচলতে তেওঁ দীনেশ ডেকা নামটো খুবেই ভাল বন্ধু মোৰ খুব ভাল লাগিল আৰু যি কি নহওক আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ মানুহৰ এই যে শিল্পী বুলি কয় কেতিয়াবা কিন্তু শিল আচলতে পি খাব পৰা এটা যোগ্যতা বা ক্ষমতা মানুহটোৰ শৰীৰত থাকিব লাগিব তাকেহে আচলতে শিল্পী বুলি গণ্য কৰে মই এইটো নাভাবোঁ যে শিল্পী মানে শিল পি খাব পৰা যোগ্যতাটো থাকিব পাৰিব লাগিব কিবা দুখ লাগে সময়বোৰ যেতিয়া কোনো কাৰণ নোহোৱাকৈ কোনো কথা নোহোৱাকৈ সময়বোৰ পাছ কৰিব লগা হয় নিজকে নিজেই যেতিয়া অতিবাহিত কৰিব লগা হয় কিছুমান অস্পৃশ্য ভাষাৰে কিছুমান অলাগতিয়াল কথাৰে তেতিয়া কিন্তু মনটো বহুত দুখ লাগে আৰু যি কি নহওক জীৱনটো আমি এনেকৈয়ে পাৰ কৰিব লাগিব হাতত বহুদিন আছে বুলি ভাবিছোঁ নাজানো ভগৱান ওপৰৱালাই মোৰ দিনটো মোৰ ৰেখাডাল কিমান দীঘলকৈ থৈছে কিমান আগুৱাই থৈছে সেইটো বুজি নাপাওঁ আৰু যি কি নহওক সৰু শেষত আগন্তুক আহি আছে আমাৰ ৰঙালী বিহুটিত আমি সকলোৱে উলহ মালহেৰে আমি অসমীয়া যিটো জাতি উলহ মালহেৰে পাৰ কৰিম বুলি ভাবিছোঁ গতিকে এটি বিহুগীতেৰে মই আপোনালোকৰ আজি সেই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিম বুলি ভাবিছোঁ জানো চতুৰে শেষতে বহাগে পালেহি বিহু লাগিছে গাত